কবিতাৰ শিৰোনাম গাঁও চহৰতকে বহুত ওপৰত। কবি ঋষভ ৰঞ্জন। ও আকবাৰ আহিব আমাৰ দেখি, ৰাস্তাও ফিনফিনা হৈছি যাক। ইতিয়াৰ গাঁও আগৰ গাঁও হৈ থকা নাই। পঢ়া শুনা সাহিত্য বিজ্ঞান ও চাইৰহাই বাঢ়িবা ধৰছি। আজিকালি গাঁৱৰ পৰাই ষ্টেণ্ড কৰে, ডাক্তাৰ ইঞ্জিনিয়াৰ চব লয়। সাহিত্যিকৰ নাম কৈ শেষ কৰিবা নোৱাৰি। ও আনকি গাঁৱৰ ভাষা টিভিতো চলয়। কিন্তু আপোনালোকৰ দৰে উশাহ লবা নৰা জাগা এই গাঁও গেলাখান নহয় দিয়ক। বহুত শান্তিত আছো আমি, বুঝছি না? আপোনালোকতকে বহুত চাফা হৈ আছো। সেইকুণতেৰে কওঁ, গাঁও চহৰতকে বহুত ওপৰত হৈ আছিল, হৈ আছে আৰু থাকব।